হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। এতিয়া সময় বাজি 3:30 বাজিলে ৰাতিপুৱা। মই আজি এতিয়া শ্বিলঙলৈ যাম বুলি ভাবিছিলোঁ। শ্বিলং যাবলৈ ৰেডি হওঁ, গাটো ধুই আহিলোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, কিদৰে আমি শ্বিলঙলৈ ৰঙিয়াৰ পৰা শ্বিলঙলৈ যাওঁ। আমি এতিয়া আহি গুৱাহাটীত সোমাইছোঁ। গুৱাহাটী অলপ পাৰ হ'লোঁ, অলপ যাই আকৌ শ্বিলঙৰ ভিতৰত সোমাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। ইয়াত ৰখি অলপ চাহ তাহ খাই ল'ম। ৰাতিপুৱা উঠি আহিছোঁ, চাহ তাহ খোৱা নহ'ল ঘৰত। এতিয়া আমি ইয়াত চাহ তাহ খাই ল'ম। আমাৰ লগত আহিছে জহৰ। তই কি ক'বা অলপ? ক'বলৈ একো নাই, গৈ আছোঁ লাহে লাহে যাত্ৰা। কেনে লাগিব? ভালেই লাগিব। বাকী আৰু ৰাহুল আছে পিছফালে। ৰাহুল, আমি 3জন একেলগে আহিছোঁ। এতিয়া অসম পাৰ হৈ মেঘালয়ত সোমাইছোঁ। মেঘালয়ৰ ধুনীয়া এটা পৰিৱেশ পাইছোঁ, তাতে অলপমান ৰখিছোঁ, ফটো উঠি লওঁ। আপোনালোকে চাই থাকক ভিউটো। ঠাণ্ডা দিছে, জেকেট পিন্ধি গ'লোঁ, বৰষুণ ঠাণ্ডা। আমি আহি বৰ্তমান পুলিচ বজাৰ পাৰ হৈ এতিয়া আমি কলৈ যাম? ঠাণ্ডাও পৰিলে, বৰ্তমান বৰষুণো দিলে, জেকেট টেকেট বঢ়িয়াকৈ পিন্ধি লৈছোঁ। এতিয়া ঠাণ্ডা হৈছে। আমি লাইটলুমলৈ যাই আছোঁ। লাইটলুমলৈ যাই থাকোঁতে আমি ভাবিছিলোঁ ব্ৰেকফাষ্টটো কৰি ল'ম। ইয়াত ধাবাখনত সোমাইছিলোঁ, কিন্তু ধাবাখন বন্ধ। তাতে অলপ খুলিব, অলপ দেৰি হ'ব। আমি ইয়াত এটা গছ এডাল দেখা পালোঁ, নাচপতিৰ গছ। আপোনালোকক নাচপতিৰ গছডাল দেখাই আছোঁ। মই প্ৰথমবাৰৰ বাবে দেখা পাইছোঁ নাচপতিৰ গছডাল। নাচপতি লাগি আছে, এইবোৰ নাচপতি লাগি আছে। ছিঙি খালেই হ'ল। ছিঙিব খুজিব মন আছে, কিন্তু ভয় লাগে। ছিঙাৰ পিছত যদি আৰু বান্ধি থৈ দিয়ে ইয়াত। মনে মনে হ'লেও এটা নাচপতি ছিঙি আনিলোঁ, খাব লাগিব। এইটো শ্বিলঙত ডাইৰেক্ট গছৰ পৰা ছিঙিছোঁ। আমি লাইটলুমলৈ আহিলোঁ। লাইটলুমতে আহি এতিয়া ইয়াত খাই ল'ম, মেগী খাম। ইয়াত আমি ৰখিছোঁ, বহি আছোঁ, অৰ্ডাৰ কৰিছোঁ। পিছত আমি দেখাম কেনে ইয়াৰ পৰিৱেশটো। আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। মেগী আহি গ'ল আমাৰ, এতিয়া আমি খাব লাগে। আপোনালোকেও যদি শ্বিলঙত আহি যদি মেগী আৰু চাহ নাখায়, তেতিয়াহ'লে শ্বিলঙলৈ অহা ফিলটো নাপাব। ইয়াত বহুত ঠাণ্ডা, সেইকাৰণে ইয়াত মেগী আৰু চাহটো খাই বহুত ভাল লাগে। ইমান ঠাণ্ডা লাগিছে, ইমান ধুনীয়া বতাহ আহি আছে। এয়া লাইটলুমৰ দোকান। ইয়াত যদি আপোনালোকে মেগী খায়, মেগী খাব পাৰে, চাহ খালে চাহ খাব পাৰে। এতিয়া বহুত দোকানবোৰ খুলিব হোৱা নাই, অলপ দেৰিকৈ গোটেইবোৰ দোকান খুলিব। এতিয়া বেছি সোনকাল হৈ আছে আমি আহাত, সেইকাৰণে কিছুমান খুলিছে, কিছুমান বন্ধ। ইমান ধুনীয়া লাগিছে ইয়াত লাইটলুমত। ইয়াত কি ধুনীয়াকৈ কুঁৱলী পৰি আছে। আপোনালোকে চাই বহুত ধুনীয়া বা আহিলে ইয়াত। এতিয়া আমি লাইটলুমৰ পৰা ওলালোঁ। এতিয়া আমি ডাইৰেক্ট চেৰাপুঞ্জীলৈ যাম একেলগে। যাব পাৰি। কিমান দাম দিছে? এতিয়া চেৰাপুঞ্জীলৈ যাই আছোঁ। চেৰাপুঞ্জী যাই থাকোঁতে আপোনালোকে এটা বস্তু দেখুৱাওঁ, ইয়াত কিমান কুঁৱলী পৰিছে।
মানে গাড়ী চলাওঁতে কিমান সাৱধানে চলাব লাগে সেইকাৰণে মানে যেতিয়া মানে যোনজন চালক আহে মানে এইটো বহুত এক্সপিৰিয়েঞ্চ থকা হ'ব লাগে হয়তো আগতে বহুতবাৰ অহা হ'ব লাগে আপোনালোক বাৰু এজন ড্ৰাইভাৰৰ লগত চিনাকি কৰি দিম তেওঁক মানে গুৱাহাটীত আহিলে মানে গুৱাহাটীৰ পৰা শ্বিলঙলৈ যেতিয়া আহিব তেতিয়া মানে তেওঁৰ লগত কণ্টেক্ট কৰি আহিব পাৰিব কম দামতে বহুত গাড়ী ভাড়াটো বহুত কমকৈ লয় আপোনালোক চিনাকি কৰি দিম কণ্টেক্ট নাম্বাৰটো দি দিম চাওক কিমান কুঁৱলী পৰিছে ইয়াত গাড়ী আগৰ গাড়ী দেখাই নাপায় ইণ্ডিকেটৰ লগোৱাৰ কাৰণে দেখা পায় সেইকাৰণে আহিলে ইয়াত বহুত এক্সপিৰিয়েঞ্চ থকা ড্ৰাইভাৰজন হ'ব লাগে ইয়াত চাওকচোন কিমান কুঁৱলী দিছে আহি আচলতে বহুত ভাল লাগে চেৰাপুঞ্জীৰ 7 ছিষ্টাৰ ৱাটাৰফলত আহিলোঁ কিন্তু ইয়াত একো দেখাই নাপালোঁ ইমান কুঁৱলী বৰষুণো দি আছে চাহে খাই ল'লোঁ আমি ইয়াত আকৌ সেয়া হৈছে 7 ছিষ্টাৰ ৱাটাৰফল আচলতে ইয়াত আমি একো দেখা পোৱা নাই বহুত কুঁৱলী আছে কুঁৱলীৰ কাৰণে একো দেখা পোৱা নাই আমি এতিয়া ৱাটাৰফল এটা চাবলৈ আহিছোঁ অলপ তলত আহিছোঁ আমি ইয়াত আমি 4জনে আহিছোঁ অলপ ভয় লাগে ইয়াত মানে পৰিস্থিতি এবাৰ চাই লওকচোন আপোনালোকে কেনেকুৱা আহি থাকোঁতে আমি এজনো মানুহ লগ পোৱা নাছিলোঁ কিন্তু ইয়াত কেইজনমান মানুহ লগ পাইছোঁ ইয়াত আহি সঁচাকৈ বহুত ধুনীয়া লাগিছে এইটোৱে ৱাটাৰফল এতিয়া সময় 2:30 হ'ল আমি এতিয়া ৰেষ্টুৰেণ্ট এখনত সোমাই আমি এতিয়া অলপ কিবা খাই ল'ম ভোক লাগিছে ইয়াত আমি খাই ল'লোঁ Meghalaya 4Q6B Bolsas para buscar outro dia, bolsas para ajudar. আমি দি বুঝতে সেরাপুঞ্জি লাইটরুম মারলি ভাই লাইটরুম তো খোলা জায়গা দিতে তুমি আলো কথা এখানে আমি বুঝছো তুমি ওইনা বরবিন মারিছে এতিয়া আমি ঘৰলৈ গৈ আছোঁ সকলোবোৰ ইয়াত ইমানখিনি পাৰোঁ